হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰু মোৰ ফেচবুক পেজলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি অকণমান বাহিৰলৈ ওলাই আহিলোঁ, সেইটো কাৰণে আপোনালোকক দেখুৱাওঁ এই বাহিৰৰ এটা পৰিৱেশ। চেন্নাইত আছোঁ যিহেতু, আৰু এইখন অভাৰব্ৰিজ দেখিছেনে? অভাৰব্ৰিজৰ ওপৰতে অভাৰব্ৰিজ আছে, আৰু অভাৰব্ৰিজৰ ওপৰত অভাৰব্ৰিজ থকাৰ কাৰণে ইয়াতে একদমেই যান জঁট নহয়, ট্ৰেফিক নহয়, খুব ধুনীয়াকৈ গাড়ীবোৰ অহা যোৱা কৰি টাইমত যাব পাৰে। আৰু এইফালে লৈছোঁ আমি চাহৰ জুতি। চাহৰ জুতিটো খুব মজা, আৰু পইচাটো কিন্তু বেছি চাহৰ, কিন্তু খাবলৈ খুব সোৱাদ। আৰু এই গৰুবিলাক দেখিছেনে? গৰুবিলাকৰ ইমান কষ্ট, ৰাতিপুৱাই উঠিয়ে সিহঁতে বালি আৰু ইটা কঢ়িওৱাত লাগি যায়। গোটেই দিনটো সিহঁতে এনেকৈ চলা ফুৰা কৰি থাকে। মাজতে আহিলে আমাৰ আমটিটো যিহেতু আমি ঘৰত পালন কৰিব নোৱাৰিলোঁ, ইয়াতে আম আৰু অকণমান কঁঠাল কিনি কেনে খালোঁ, আমটিৰ সোৱাদ ল'লোঁ। আৰু কঁঠালবিলাকো ইমান ধুনীয়া সোৱাদ, আৰু গুটিটো খাবলৈ কিন্তু ইমান সোৱাদ নহয়, অকল কঁঠালখিনি খাবলৈ ভাল। আৰু এইফালে দেখিছেনে মোৰ গেছ আৰু বাচনবিলাক ইহঁতৰ পৰাই দিছে, কিন্তু আমি এই বাচনবিলাক ইউজ কৰা নাই, আমি নিজেই কিনি লৈছোঁ, কিন্তু অনলি গেছটো লৈছোঁ। আৰু এইফালে মোৰ বাথৰুমটো আছে, বাথৰুমটোৰ লগতে মই ভাত ৰান্ধিবলগীয়া হৈছে, যিহেতু ইয়াতে ঠাইৰ বহুত অভাৱ হয়। চ' মোৰ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ।